প্ৰিয় বন্ধু আজি স্পেচিয়েল প্ৰজেক্ট এটা বনাইছোঁ আপোনালোকে এই চেনেলটো অতি সোনকালে সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব যাতে মোৰ নতুন নতুন ভিডিঅ' অহাৰ কাৰণে আপোনালোকে সোনকালে পাই যাব আহক প্ৰথমতে তাই কামটো জানক এইমতে কানেকশ্যন কৰিব লাগিব দুটা আইচি লাগিব পাইপ টাৰ্মাৰ আইচি হয় এইটো আৰু সেকেন্ডটো হৈছে 4017 আইচি ডিকেট কাউন্টাৰ হয় আৰু এটো হৈছে ভেৰিয়েবল ৰেজিস্টাৰ কানেক্ট কৰিব লাগিব আৰু প্লাস টাৰ্মিনালত 10 কিলোমৰ ৰেজিস্টাৰ এটা কানেক্ট কৰিব লাগিব আৰু সেকেন্ড টাৰ্মিনালটো 10 মাইক্ৰোফেৰাড কেপাচিটৰ কানেক্ট কৰি পিনি নেগেটিভ টাৰ্মিনালত গ্ৰাউণ্ডত দিব লাগিব আৰু পিন নম্বৰ 7ত কানেক্ট কৰি পিনি ভেৰিয়েবল টাৰ্মিনালত কানেক্ট কৰিব লাগিব আৰু পাইপ টাৰ্মাৰ আইচি পিন নম্বৰ 2 আৰু 6 শৰ্ট সাৰ্কিট কৰি ভেৰিয়েবল ৰেজিস্টাৰত কানেক্ট কৰিব লাগিব আৰু পিন নম্বৰ 1 গ্ৰাউণ্ডত কানেক্ট কৰিব লাগিব পিন নম্বৰ 8 প্লাস BC কানেক্ট কৰিব লাগিব আৰু পিন নম্বৰ 4 ৰিসেট প্লাস BC কানেক্ট কৰিব লাগিব আৰু পিন নম্বৰ 5 কেপাচিটৰ 1 মাইক্ৰোফেৰাড কেপাচিটৰ কানেক্ট কৰিব লাগিব আৰু নেগেটিভ টাৰ্মিনালত গ্ৰাউণ্ডত দিব লাগিব আৰু সেকেন্ড আইচিটো 4017 আইচি পিন নম্বৰ 8 গ্ৰাউণ্ডত দিব লাগিব আৰু পিন নম্বৰ 16 প্লাস BC ভালকে টাইট কৰিব লাগিব প্লাস BC দিব লাগিব আৰু এটো LED টো পিন নম্বৰ 3 কানেক্ট কৰিব লাগিব পাইপ টাৰ্মাৰ আইচি আৰু নেগেটিভ টাৰ্মিনালত 10 কিলোমৰ ৰেজিস্টাৰ গ্ৰাউণ্ডত দিব লাগিব আৰু পিন নম্বৰ 3 আউটপুটত কানেক্ট কৰি সেকেন্ড আইচিত পিন নম্বৰ 14ত কানেক্ট কৰিব লাগিব আৰু 15 টাৰ্মিনালত গ্ৰাউণ্ডত দিব লাগিব 13 পিনত গ্ৰাউণ্ডত দিব লাগিব LED আউটপুট প্ৰতিটোৰ কাৰণে এটা লাগিব পিন নম্বৰ 1 পিন নম্বৰ 2 পিন নম্বৰ 3 এনেকৈ সকলোবোৰৰ কাৰণে এটা LED লাগিব আউটপুট 2 নম্বৰ ইয়াত 10টা লাগিব पिन नंबर 5 এটো সকলোৰ কাৰণে 10টা লাগিব আইচি পৰা আউটপুট এটা কানেক্ট কৰিব লাগিব তো আউটপুট পিন নম্বৰ 11 ত হয় এটো আউটপুট 10 ভালকে টাইট কৰিব লাগিব যাতে নেকি লছ নহয় আৰু গ্ৰাউণ্ডত দিব লাগিব আৰু প্ৰথমটো কানেক্ট কৰিব লাগিব LED 11 নম্বৰটো 3 কানেক্ট কৰিব লাগিব আৰু LED 10 পিন নম্বৰ 2 ত কানেক্ট কৰিব লাগিব LED 9 ত কানেক্ট কৰিব লাগিব পিন নম্বৰ 4 আৰু LED 8 নম্বৰত 7 ত কানেক্ট কৰিব লাগিব টাইট কৰি পিনি আৰু LED 7 ত কানেক্ট কৰিব লাগিব 10
পিন নম্বৰ 10 কানেক্ট কৰিব LED 6 কানেক্ট কৰিব লাগিব পিন নম্বৰ 1ত কানেক্ট কৰিব লাগিব আৰু LED 5ত কানেক্ট কৰিব লাগিব পিন নম্বৰ 5ত কানেক্ট কৰিব লাগিব এইটো ভালকৈ টাইট কৰিব লাগিব আৰু LED 5ত কানেক্ট কৰিব লাগিব পিন নম্বৰ 6 আৰু LED 4ত কানেক্ট কৰিব লাগিব পিন নম্বৰ 9ত কানেক্ট কৰিব লাগিব আৰু LED 9ত এনেধৰণৰ কানেক্ট কৰিব লাগিব আৰু ৰেজিষ্টাৰ এটা লাগিব আমাৰ সাৰ্কিট কমপ্লিট হ'ল এতিয়া 9 ভোল্ট বেটাৰী এটা লাগিব পজিটিভ টু পজিটিভ নেগেটিভকে কানেক্ট কৰিব লাগিব এতিয়া জ্বলি গ'ল আৰু আপোনালোকে এই ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব আৰু ষ্টেণ্ডটো এনেকৈ বঢ়াব পাৰে কমাব পাৰোঁ ইনক্ৰিজ ডিক্ৰিজ হয়